নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম পাঠ শস্য উৎপাদন আৰু ব্যৱস্থাপনাৰ একাদশ খণ্ড আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজি একাদশ খণ্ডৰ আলোচনাৰ মূল বিষয়বস্তু হৈছে শস্যক অপতৃণৰ পৰা কেনেকৈ সুৰক্ষা কৰিব পাৰি। যদিহে তোমালোকে দশম খণ্ডলৈ কোনোবা এটা ভিডিঅ' চোৱা নাই বা কোনোবা খণ্ডৰ ভিডিঅ' চোৱা নাই তেন্তে মোৰ ইউটিউব চেনেলত যাবা, গৈ তোমালোকে প্লেলিষ্টত গৈ আটাইকেইটা ভিডিঅ' চাবলৈ পাবা। গতিকে এইটো প্লেলিষ্ট তোমালোকে ইয়াতে 10টা ভিডিঅ' পাবা। আমি দশম খণ্ডলৈকে 10টা ভিডিঅ'ত আমি কমপ্লিট কৰিছিলোঁ। গতিকে তোমালোকে নিশ্চয় চাবা, চাইহে একাদশ খণ্ড চাবা। গতিকে আহা আজি আমি একাদশ খণ্ড আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অপতৃণৰ পৰা শস্যক কেনেকৈ সুৰক্ষা কৰিব পাৰি। এতিয়া আমি অপতৃণ মানেনো কি সেই কথা জানিব লাগিব। তোমালোকে যদি কেতিয়াবা ধাননি পথাৰলৈ যোৱা তাত দেখিবা যে ধানবিলাকৰ বা শস্যৰ মাজে মাজে কিছুমান কি থাকে, বেলেগ উদ্ভিদো গজা দেখিবলৈ পোৱা যায় বা ঘাঁহ বন দেখিবলৈ পোৱা যায়। গতিকে আমি সেইবিলাকে কি বুলি ক'ম, অপতৃণ বুলি ক'ম। গতিকে সেই অপতৃণবিলাকৰ কিছুমান অপকাৰিতা আছে। গতিকে কি কাৰণেনো আমি এই অপতৃণবিলাকক শস্যৰ মাজৰ পৰা আঁতৰাব লাগে সেই কথাকে আজি আমি আলোচনা কৰিম। এতিয়া তোমালোকৰ কিতাপত কি লিখিছেনো চোৱাচোন, তোমালোকে কিতাপখন উলিয়াই। খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকভাৱেই কিছুমান অপ্ৰয়োজনীয় উদ্ভিদো গজে। এই অনাৱশ্যকীয় উদ্ভিদসমূহকে অপতৃণ বোলে। আমি এতিয়া যিটো কথা ক'লোঁ, আমি ধাননি পথাৰৰ উদাহৰণ দিছিলোঁ। ধাননি পথাৰৰ মাজত যি ঘাঁহ বন গজে তাকে কি বুলি কৈছে, অপতৃণ বুলি কৈছে। অপতৃণবিলাকক অঁতৰোৱাকে কি বুলি কৈছে, বনবাদ বা বনবাদ নিৰ্বাহ বোলে। যিহেতু অপতৃণৰো শস্যৰ সমানে পানী, পোষক দ্ৰব্য, ঠাই আৰু পোহৰৰ আৱশ্যক হয়, সেয়েহে অপতৃণ নিৰ্বাহ অতি প্ৰয়োজন। এতিয়া আমাৰ অপতৃণ আমি কৈছিলোঁ যে কিছুমান অপকাৰিতা আছে। এতিয়া অপকাৰিতাবিলাক কি, আমাৰ যিহেতু খেতি পথাৰত পানী, পোষক দ্ৰব্য এইবিলাকৰ পৰিমাণ সীমিত অৱস্থাত থাকে। গতিকে সেইখিনি আমাৰ কি হয়, যদি শস্য যি আমি খেতি কৰোঁ শস্যবিলাক, সেই শস্যবিলাকে যদি ভালদৰে নাপায় তেতিয়াহ'লে শস্যৰ উৎপাদন ভাল নহ'ব। তাতে যদি আকৌ অপতৃণবিলাকো গজে তেতিয়াহ'লে সিহঁতকো কি লাগিব, পানী, পোষক দ্ৰব্য এইবিলাকৰ প্ৰয়োজন হ'ব। গতিকে কি হ'ব, আমাৰ শস্যবিলাকে সেই পোষক দ্ৰব্য বা পানী সিহঁতৰ প্ৰয়োজন অনুসৰি নাপাব। সেইকাৰণে কি কৰিব লাগে, এই অপতৃণবিলাকক আঁতৰাব লাগে। গতিকে নিশ্চয় বুজি পাইছা। এতিয়া অপতৃণৰ আন কিছুমান অপকাৰিতাও আছে। কিছুমান অপতৃণে শস্য চপোৱাৰ সময়ত বাধাৰ সৃষ্টি কৰে আৰু তাৰে কিছুমান প্ৰাণী আৰু মানুহৰ বাবে বিষাক্ত হ'ব পাৰে। এতিয়া তোমালোকে বিহলঙনিৰ নাম শুনিছা। আমাৰ খেতি পথাৰত সাধাৰণতে সেইবিলাক উদ্ভিদ দেখা পোৱা যায়। যদি আমাৰ যি শস্যৰ মাজত যদি এইবিলাক তেনেকুৱা বন গজে বা তেনেকুৱা উদ্ভিদ গজা দেখা যায় তেতিয়াহ'লে আমাৰ কি হয়, খেতিয়কসকলে সেইবিলাক অপতৃণ আঁতৰাই পেলায়। সেইবিলাক কি হয়, প্ৰাণী আৰু মানুহৰ কাৰণে বিষাক্ত হ'ব পাৰে। এতিয়া অপতৃণ কিছুমান অপকাৰিতা বুলি যদি আমি সোধে, আমাক যদি প্ৰশ্ন কৰে তেতিয়াহ'লে কি হ'ব, আমি এই কথা লিখিব লাগিব। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে আমাৰ আজিৰ দিনত আধুনিক পদ্ধতিৰে বা হওক বা পৰম্পৰাগত পদ্ধতিৰে হওক কেনেদৰেনো অপতৃণ আঁতৰাই তাৰে এটা মই ভিডিঅ' তোমালোকৰ মাজতে লৈ আহিছোঁ। তোমালোকে চোৱাচোন বাৰু। তোমালোকে এই ভিডিঅ'টোত দেখিলা যে এবিধ পৰম্পৰাগতভাৱে হাতেৰে টনা নাঙল বুলি ক'ব পাৰি।
ইয়াক ব্যৱহাৰ কৰা হৈছে অপতৃণ নাশ কৰিবৰ কাৰণে বা অপতৃণ আঁতৰাবৰ কাৰণে। গতিকে ই এটা পৰম্পৰাগত পদ্ধতি। তাতকৈ এটা উন্নত পদ্ধতি দেখিলা যে তোমালোকে ট্ৰেক্টৰৰ পিছফালে নাঙল সদৃশ এবিধ সঁজুলিৰে অপতৃণবিলাক উঘালি পেলাই দিয়া হৈছে বা মাটিৰ তললৈ পুতি পেলোৱা হৈছে। আৰু এটা তাতকৈ উন্নত প্ৰযুক্তিবিদ্যা যিবিলাক ডাঙৰ ডাঙৰ ফাৰ্মত বা কৃষি ফাৰ্মত ব্যৱহাৰ কৰা হয়, সেইটো হৈছে জুইৰ সহায়ত অপতৃণবিলাক নাশ কৰা। কাৰণ এনেকুৱা ধৰণৰ কৃষি ফাৰ্মবিলাকত মাটিৰ পৰিমাণ যথেষ্ট বেছি। গতিকে এইবিলাক অঞ্চলত এনেকুৱা ধৰণেও অপতৃণবিলাক নাশ কৰা হয়। সাধাৰণতে আমাৰ দেশত এনেকুৱা খুব কমেই দেখা যায়। যিবিলাক উন্নত ৰাষ্ট্ৰ সেইবিলাকত খেতিৰ এনেধৰণে ব্যৱস্থা আছে। গতিকে নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া চোৱাচোন তোমালোকৰ কিতাপত কি লিখিছে। খেতিয়কসকলে অপতৃণ আঁতৰোৱা আৰু সিহঁতৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লয়। শস্যৰ বীজ সিঁচাৰ আগতে মাটি চহাওঁতে অপতৃণবোৰ উঘালি মাৰি পেলোৱা হয়। এনেদৰে উঘলা অপতৃণবোৰ শুকাই মাটিৰ লগত মিহলি হৈ যায়। সাধাৰণতে আমি ধান খেতি কৰোঁতে দেখোঁ যে ধান খেতি যেতিয়া ৰুওঁ, কঠীয়া আমি ৰুবলৈ হয়, তেতিয়া ৰোৱাৰ আগতে মাটিডোখৰ ধুনীয়াকৈ বোকা কৰে। আৰু তাত যদি বন ওলাই থাকে তেতিয়াহ'লে কি হয়, মৈদি তাক কি হয়, বনবিলাকক মাটিৰ তললৈ পুতি দিয়া হয়, যাতে সি আকৌ পুনৰ ওলাই আহিব নোৱাৰে। অপতৃণক ফুল আৰু গুটি ধৰাৰ আগতে সিহঁতক নিৰুৱাৰ আটাইতকৈ উপযুক্ত সময়। যদিহে ফুল বা গুটি ধৰে তেতিয়াহ'লে কি হ'ব পাৰে বাৰু? সিহঁতৰ কি হ'ব, এই বছৰ নহয়, অহা বছৰলৈ আকৌ সেই মাটিডৰাত অপতৃণৰ পৰিমাণ বৃদ্ধি হ'ব। গতিকে ফুল আৰু গুটি ধৰাৰ আগতে সিহঁতক উঘালি পেলাব লাগে। সময়ে সময়ে উঘালি বা গুৰিতে কাটি অপতৃণবোৰ খেতিৰ পৰা আঁতৰাব পাৰি। এইটো সাধাৰণতে কৰা দেখা যায়। এই কাম খন্তিৰ সহায়ত কৰা হয়। বীজ সিঁচা যন্ত্ৰও অপতৃণ উঘালিবলৈ ব্যৱহাৰ কৰা হয়। গতিকে আমি দেখিলোঁ পদ্ধতিকেইটা। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অপতৃণ নাশক বা বন নাশক ৰাসায়নিক দ্ৰব্য যেনে 2D, 4D ব্যৱহাৰ কৰা হয়। এতিয়া দুবিধ ৰাসায়নিক দ্ৰব্যৰ কথা কৈছে অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অপতৃণ নাশক হিচাপে 2D আৰু 4D। অপতৃণ ধ্বংস কৰিবলৈ এইবোৰ পথাৰত ছটিওৱা হয়। ইহঁতে শস্য ধ্বংস নকৰে। অপতৃণবোৰ প্ৰয়োজন সাপেক্ষে পানীত মিহলাই পনীয়া কৰি স্প্ৰে মেচিনৰ সহায়ত পথাৰত ছটিয়াই দিয়া হয়। এতিয়া তোমালোকে যদি চাহ বাগান গৈছা বা ঘৰৰ ওচৰত যদি চাহ বাগান আছে, তেতিয়া দেখিছা যে সেই চাহ বাগানত চাহৰ মাজে মাজে যিবিলাক অপতৃণ গজে, সেইবিলাকক আঁতৰাবৰ কাৰণে এনেকুৱা ধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে। মানুহবিলাকে তোমালোকে স্প্ৰে মেচিনত ছটিয়াই থকা দেখিছে। সেইটো কিয় কৰা হয়? আচলতে চাহ বাগানৰ মাটিকালি বহুত বেছি হয়। গতিকে তাত কি হয়, ট্ৰেক্টৰৰ সহায়ত বা মানুহে হাতেৰে সেই অপতৃণবিলাক আঁতৰাবলৈ যথেষ্ট কষ্ট হয় বা সুবিধা নাথাকে। গতিকে তাত একেবাৰে সুবিধাজনক পদ্ধতিটোৱে হ'ল এনেদৰে অপতৃণ নাশক বা বন নাশক দ্ৰব্য ছটিওৱাটো। সাধাৰণতে অপতৃণ ফুল আৰু বীজ হোৱাৰ আগতে অপতৃণ নাশক ছটিওৱা হয়। অপতৃণ নাশকৰ ব্যৱহাৰে খেতিয়কৰ শৰীৰত প্ৰভাৱ পেলাব পাৰে। সেয়ে তেওঁলোকে ৰাসায়নিক দ্ৰব্য অতি সাৱধানেৰে ব্যৱহাৰ কৰিব লাগে। এতিয়া অপতৃণ নাশকে কি কৰে, খেতিয়কক সুবিধা কৰি দিয়ে যদিও, তেওঁলোকৰ কষ্ট কমায় যদিও, ইয়াৰ কিন্তু বৃহৎ এটা অপকাৰিতা আছে। ই যদি পানীৰ লগত মিহলি হৈ যদি নদী, পুখুৰী, কুঁৱা এইবিলাকত যদি পৰে, তেন্তে সেই প্ৰাণীবিলাকৰ লগতে আমাৰ যি বনৰীয়া বা ঘৰচীয়া প্ৰাণীৰ লগতে মানুহৰ বৃহৎ ক্ষতি সাধন কৰিব পাৰে। সাধাৰণতে বৈজ্ঞানিকসকলে কোৱা মতে এনেকুৱা ধৰণৰ অপতৃণ নাশক যদি বেছিকৈ ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে কি হ'ব পাৰে, কেঞ্চাৰৰ নিচিনা মাৰাত্মক বেমাৰ হ'ব পাৰে। সেইকাৰণে এই ৰাসায়নিক দ্ৰব্য ছটিওৱাৰ সময়ত নাক আৰু মুখ কাপোৰেৰে ঢাকি ল'ব লাগে। আৰু আমি যিমান পাৰোঁ প্ৰাকৃতিকভাৱে এই অপতৃণবিলাক আঁতৰাবলৈ চেষ্টা কৰিব লাগে। গতিকে আজি শেষত তোমালোকলৈ এটা প্ৰশ্ন, অপতৃণ কি, সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি? গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কৰিবা আৰু কৰি তোমালোকৰ ছাৰ বাইদেউহঁতক নহ'লে মোক হোৱাটছএপ গ্ৰুপৰ জৰিয়তে প্ৰেৰণ কৰিবা। ধন্যবাদ।